মাজত মন্ত্ৰী হোৱাৰ পিছত ঘৰৰ লিষ্ট বনাইছে সব মনসা মন্দিৰৰ ৰাস্তা এমপি দিলে এইটো বনোৱা নাই মানে মাটিৰ অভাৱৰ কাৰণে বনাব পৰা নাই গতিকে একবাৰ সেইটো বনাব লাগে পঢ়া-শুনা কৰ হ'ব মই একলা কথা চিন্তা কৰিব নালাগে এতিয়া তহঁতি ইয়াতে খোৱা বোৱা পাইছ নে নাই আৰু বেছিকৈ লাগে ৰাস্তাটোৰ কথাটো বেলেগ আগত খোৱা বোৱা পাইছ নে এজনে ক আজি দিলে দিছে চাউল দিছে একপালা দুপালামান কৰি দালি 1 কেজি মিঠাই তেল আধা লিটাৰ কালিও দিছিলে কালি 2 লিটাৰ পানীৰ বটল চিৰা এতিয়া তোক কিমান লাগে তই কিমান খাবি আৰু চিৰা কৌ এই ইয়াক 2 কেজি মান চিৰা দি দিছে তই কিন্তু খাবা লাগিব দিছে পানীৰ বটল আৰু ব্ৰেড দিছে ইয়াতে অলপ কেণ্ডেল চেণ্ডেল লগা আছে এইখিনি কৰি দিবা এতিয়া মেইন কথাটো হ'ল ঘৰকেইটা ব্যৱস্থা কৰিব লাগে আৰু মনসা মন্দিৰৰ ৰাস্তাটো বনাব লাগে ঠিক আছে হ'ব লাইটৰ ব্যৱস্থা লাগে এতিয়া পানী কিমান দূৰ আছে মোৰ ঘৰত এতিয়া 1 আঁঠুৰ ওপৰ আছে বৰ্তমান এতিয়া বৰ্তমান এইকেইদিন পানী কমছে নে বাঢ়ি আছে অলপ কমি আছে কিন্তু আমাৰ বিছনা পত্ৰৰ কাপোৰ কানি একো নাই আমাৰ পানীটো অবাধ্য হ'ব যদি 2-3 মুহুৰ আমাৰ হেৰিখন চুইচ গেটটো ভাল কৰি দিয়ে এইটো চুইচ গেটৰ কথাটো বুজি লওক চুইচ গেটটো থাকে নে পানী নহয় সেইটো দিলে আমাৰ পানী কিছু ছেভ হৈ যায় ঠিক আছে যোনখিনি আমি শিবিৰত আছো আমাৰ বেছি নন্দা হৈ গৈছে গাঁও পঞ্চায়তৰ আমাৰ হেৰি তাৰ কি যোগেশ শৰ্মা তেখেতক এনকুৱাৰী কৰিলে কেই ঘৰ আমি আছো তেওঁ কৈছে গম পাই যাব যোগেশ শৰ্মাক ইনকুৱাৰী কৰিলে হ'ব হৈ যাব জয়ন্ত এবাৰ মেট্ৰিক দিবি
পানীৰ তলতে আছে পানীৰ তলতে আছে লগুণ দিছা মণ্ডল ছেক্ৰেটাৰী মই ভদ্ৰাবাৰ মণ্ডলৰ মোৰ ঘৰৰ চব বস্তু উঠি গৈছে দিলীপক আৰু জয়ন্তক ক'ব মই গোটেইখিনি কৰি দিম ঠিক আছে গামছা দাদাক দিব মোৰ एक लोग रहो আজি আজি 2 দিন মান অলপ কমছে না কমছে বাঢ়ি আছে না কমছে অলপ কমছে কালি সারা কালি কাটি আমাৰ ঘৰেদি নদী হৈ গৈছে লগে লগে লিষ্ট বনাবি একোই না মামাৰ একোই না চিন্তা নকৰিব ভাল লাগিছে হ'ব দে মই এইখিনি একবার আহি আছে আৰু মেডিকেল টিম আছে তো সেন্সাসত নাম নাহা নাই এইবাৰ পাছত আহা বুলি ক'লা বিমলা দেৱীনে মোৰ শাহুৰ নামত তাৰে পাছত মই গ'লো যোৱাৰ পাছত তাৰ পাছত বিমলা দেৱীৰ নাম আছে বাকী তাৰ নমিনি বা একাউণ্ট নম্বৰ একো নাই এটা চাই দিবি অৰুণোদয় পোৱা নাই তই আকৌ কি চাবা নালাগে অৰুণোদয়টোৱে বাঢ়ি থাকে একদম মোৰ ভয় লাগি গ'ল তই একো পোৱা নাই বুলি ক'লে দে তাতে মালিক চলো যাব না চাৰিটা ৰিলিফ কেম্পত মই যাম আৰু ইয়াতে দেহাৰকুছি পূজা মন্দিৰত আহি ৰাইজক লগ পালোঁ ৰাইজে কৈছে যে ৰিলিফ আদি পাইছে কিন্তু গাঁৱৰ আন কিছুমান সমস্যা আছে আৰু মই বাকী কেইটা ৰিলিফ কেম্পতো যাম আৰু মানুহক যিমান দেৰিলৈকে প্ৰয়োজন আমি সিমান দিনলৈকে সহায় কৰি থাকিম মই এইটোৱে কৈছোঁ যে শিশুৰ খাদ্যই হওক বা মানুহক ৰিলিফ দিয়াই হওক কোনো ক্ষেত্ৰতে কৃপণালী কৰিব নালাগে
নন এফেক্টেড মানুহৰ কথা মই নকওঁ, এফেক্টেড মানুহসকলক সম্পূৰ্ণ যাতে সহায় কৰা হয়। আশ্ৰয় শিবিৰত এতিয়াও খাবলৈ একোৱে পোৱা নাই কিছুমান আশ্ৰয় শিবিৰত। মইতো সুধিছোঁ, আপোনালোকে মোক এই মাত্ৰই নাম কওক কোনটো আশ্ৰয় শিবিৰত যোৱা পোৱা নাই, মই তাতে আপোনাৰ লগত যাম। আপুনি মোক নামটো কওক। নহয় মোক মই এটা ক'ব বিচাৰিছোঁ। নহয় 1 মিনিট, যাতে মইতো নলবাৰীত আহিছোঁ আশ্ৰয় শিবিৰত যাব, আপুনি মোক কওক কোনটো আশ্ৰয় শিবিৰত যাব লাগে, মই সেইটোতে যাম। বৰপেটাত মই যাম আকৌ একবাৰ, কিন্তু মানে চব য'ত আমি ৰিলিফটো পাইছোঁ সেইটো পোৱা বুলি ক'লে বাকী মানুহৰ মনটো ভাল লাগিব, আৰু য'ত পোৱা নাই তাত আমি পোৱা নাই বুলি ক'ব লাগিব। গতিকে আপুনি নলবাৰীত যিটো মোৰ ধাৰণা হৈছে, ৰাইজক মই সুধিছোঁ, ৰাইজে কৈছে ৰিলিফত কমপ্লেইন নাই, কিন্তু এওঁলোকৰ আন সমস্যা আছে, চুইচ গেটৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা। গতিকে আপোনালোকেও জনাই থাকিব ক'ৰবাত যদি কোনোবাই ৰিলিফ নাপায়। মেইন সমস্যাটো ৰাইজে চুইচ গেটৰে কৈছে, মই বিষয়টো চাই দিম। চাওক, মথাউৰিৰ ক্ষেত্ৰত আমি অকণমান চিন্তা কৰি ল'ম। কেতিয়াবা মথাউৰি থাকিলেও বিপদ, পানীটো এক জেগাতে সোমাই যায়। কেতিয়াবা মথাউৰিটো সোনকালে মেৰামতি কৰিলে ভাল। গতিকে এইবাৰ ৰাইজৰ পৰা আমি অপিনিয়ন ল'ব লাগিব, আৰু লৈ পেলাই আমি যি ভগ্ন মথাউৰি কৰিব লাগে এইখিনি আমি নৱেম্বৰ মাহৰ পৰা এইবাৰ কাম হাতত ল'ম। চাওক, এই অহা বছৰ এতিয়াতো চিকিৎসাৰ কাৰণে আমাৰ ৰিলিফ কেম্পত ডক্তৰ আহি আছে, আৰু তেনেকুৱা বিশেষ কোনো পেচেণ্ট ইয়াত নাই। কিন্তু সাধাৰণতে বেমাৰ হয় ফ্লাডৰ পানীটো শুকোৱাৰ পিছত, আৰু সেই ক্ষেত্ৰত আমি চাৰ্কুলে গাঁৱে গাঁৱে আমি ডাঙৰ কেম্প কৰিম, যাতে কোনো ক্ষেত্ৰতে আমাৰ কোনো ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ নহয়। কঠোৰ য'ত এনেইতো আৰু কঠোৰ হৈ লাভ নাই, য'ত আপোনালোকে কমপ্লেইন দিব তাত কঠোৰ হ'ম। আপোনালোকে মোক যদি এতিয়া নাম দিয়ে যে অমুকটো ৰিলিফ কেম্পত পোৱা নাই, বৰভগীয়াত যদি পোৱা নাই এতিয়াই মই খবৰ ল'ম। যদি তেনেকুৱা কিবা আজি এতিয়া পোৱা বুলি ক'লে, তাৰমানে যোৱাবাৰ আমাৰ যোৱা 2 দিন আগত ডিচিয়ে মোক জনাইছিলে যে সেই জেগালৈকে যোৱাৰ কোনো ৰাস্তা নাছিলে। যোৱা কালিৰ পৰা ৰাস্তা হোৱাৰ লগে লগে ৰিলিফো গৈছে। গতিকে য'ত যোৱা নাই, ডিচিয়ে নিজেই কৈছে যে আমি বৰভগীয়াত দিব পৰা নাছিলোঁ, কাৰণ তাতে মানুহ সোমাব পৰা অৱস্থাত নাছিল। যোৱা কালিৰ পৰা মানুহ সোমাইছে, আজি মেডিকেল টিমো গৈছে, আজি ৰিলিফো গৈছে। আমি ভাল ব্যৱস্থা কৰিম। যিসকলৰ পাৰ্চিয়েলি ঘৰ ডেমেজ হৈছে, যিসকলৰ ফুল্লি ঘৰ ডেমেজ হৈছে, আমি সকলোকে সহায় কৰিম। খালি 2 দিন পিছতে ডিচিয়েও ইনকুৱাৰী কৰিব, আমিও এটা পৰ্টেল বনাম, তেওঁলোকে নিজৰ ফটো যাতে নিজে আপলোড কৰি দিব পাৰে যে মোৰ ঘৰ ভাঙিছিল বুলি। আমি একদম ধুনীয়াকৈ ৰাইজক সহায় কৰিম। তাৰমানে এটা হ'ল জিলা উপায়ুক্ত, মণ্ডল, MLA থ্ৰুদি কৰিব। আন এটা আমাৰ এটা পৰ্টেল থাকিব যে মোৰ ঘৰটো ভাঙিছিল বুলি তেওঁলোকে যদি আপলোড কৰি দিয়ে, তেতিয়াও আমি আহি খবৰ ল'ম। গতিকে আমি ঘৰ বনোৱা, কাৰোবাৰ কিতাপ পত্ৰ হেৰুওৱা, যিমানখিনি আমাৰ সাধ্য থাকিব আমি গোটেইখিনি কৰিম। কিতাপ পত্ৰ হওক, কাৰোবাৰ গৰু ছাগলী ঢুকাইছে, কাৰোবাৰ বাচন পত্ৰ গৈছে, গৰু মৰিলে কি হ'ব, ঘৰ ভাঙিলে কি হ'ব, পাৰ্চিয়েলি ডেমেজ হ'লে কি হ'ব, বাচন বৰ্তন হেৰালে কি হ'ব, এই গোটেইখিনিৰ কাৰণে আমি এটা সাহায্যৰ পেকেজ এটা বনাই আছোঁ। অহা 3-4 দিনত আমি এইটো ঘোষণা কৰিম। চাওক, বৰ্তমান ইয়াততো মই সাহায্যৰ কাৰণে আহিছোঁ। চুইচ গেটৰ কামটো মই আমাৰ মন্ত্ৰী মহোদয়ক কৈ গৈছোঁ, যাতে ৰাইজে যদি বিচাৰে চুইচ গেটটো 6-7 মাহৰ ভিতৰত কৰি দিব লাগে।